কিছু কৈ দিয়া বা ধনিয়া ধনিয়াটো মিহি মিহিকে কাটিব লাগিব হয় নাই মায়ে ধনিয়া নোখোৱা যে কেনে খাবা খাম মই পাৰিবা পাৰিম বাচি বাচি খাবা নেকি এনেকে খাম ধনিয়া খাব পাৰো নোৱাৰে পাৰো আনি দিয়া পিছত এতিয়া আমি এটা ৰবাব টেঙা কাটিম দেই খাবা নাই খাম ন আজি ৰবাব টেঙাটো মোৰ ষ্টাইলত কাটিছোঁ চাওকচোন কিদৰেনো কাটো মই আজি মোৰ এই ৰবাব টেঙাটো মানে পকাই পাক খুৱাই কাটিম বুলি ভাবিছোঁ চাওক এটা দিম ঐ ডুবি ৰবাব টেঙা ডুবি পিন্ধিবা তুমি ৰিয়ান বৰ বেলেগ ধৰণে কাটিছে দেখোন আংকুল আপুনি ৰবাব টেঙাটো হা এতিয়া আমাৰ মাহঁতে কাটে মানে এনেকে এনেকে কাটে মা আমাৰ এনাই খাবলৈ মিঠা হ'ব নাই আংকুল মিঠা নহয় টেঙাহে টেঙা ইমান হতে বাদ দি দিছে দেই নোৱাৰিছো লাষ্টত হয় নেকি টুপি ৰহ দিয়া ঐ চব ৰিয়ান আমাৰ ইয়াত তুমি ইমানখিনি কাটিলো আৰু এতিয়া খিনি গুচাই লওঁ এতিয়া নেদেখাওঁ একেবাৰে কটাৰ পিছতহে দেখাম আপোনালোকে দেই আৰু লগত দিবলৈ কি আনি থৈছে এয়া চাওক এই আছে কণ জলকীয়া 3-4 মান আৰু আছে ধনিয়া পাত এইফালে আৰু নিমখ এইকেইটাই মানে এড কৰা হ'ব আজি দেই খাবা নাই তুমি মজা লাগিছে পিনা জাল দিবি না সোনকালে পিনা ধুনীয়া লাগিছে দেই টেঙা টুপি পিন্ধিছে দেই আজি ল'ৰাটোৱে এয়া গুচাই ললো দেই আৰু অলপ এইবিলাক চাফা কৰি লওঁ এয়া যি এইবিলাক থাকিলে কলা মানে তিতা লাগিব পাৰে আৰু অকণমান কাটি লওঁ তাৰপিছত আৰু চকলিয়াম আজি ফুটিয়া নহয় চকলিয়াব লাগিব মানে এইটো কি টেঙা কৈছিলা তুমি তুমি ঔটেঙা টেঙা কৈছিলা টেঙা